goodness. হেৰা অলপ উৎপাত নকৰাকৈ কাম কৰি থাকাচোন মই খেল চাই আছোঁ এবাৰ ক'লে বুজি নোপোৱা নেকি কালিও তোমাৰ কাৰণে খেলখন চাবলৈ নাপালোঁ আৰু এতিয়াও শান্তিৰে খেলখন চাবলৈ দিয়া নাই ইমান যদি শান্তিয়ে লাগিছিলে তেন্তে মোক বিয়াই কৰাব নালাগিছিলে ঠাণ্ডাত কেৱল IPLত অকল কাজিয়া কৰা ন ইয়াত থাকিলে পাগলে হ'ম মই বাহিৰলৈহে ওলাই যাওঁ দেই সঁচা কথাকেইটা ক'লে লাজ পায় আজি গেছ চিলিণ্ডাৰ নানিলে বিহুত দেখুৱাম মই ঐ এই 100 টকাৰ ভিতৰত 50 টকা মোৰ 20 টকা তোৰ আৰু বাকী 30 টকা সিহঁতকেইটাৰ ইমান কমত তাহাঁতি মানিবনে লোৱা চা সিহঁতি না বেটিং ভাল কৰিছে না বলিং ভাল কৰিছে না ফিল্ডিং ভাল কৰিছে তই মই ভাল খেলিলোঁ আৰু তোৰ যদি ইমান দয়া লাগিছে ন যা তোৰ 20 টকা দি থৈ আগে যা হেই খেলিম আকৌ নিদো ঐ এটা কাম কৰিবই পিংকুদাৰ দোকানত ঘুগুনি পকৰি খাম দিবই পাৰি যাওঁ নি যাওঁ আজি তই খাবি ব'ল সদায় ময়ে খুৱাওঁ আজি তই খুৱাবি কি মতে ভকতি কৰিব তোমাত হৰি হৰি আহক ৰাজকুমাৰ অৱশেষত গোটেই সাম্ৰাজ্যখন ঘূৰি পকি ঘৰ সোমালেহি যে তাৰ বাবে অশেষ ধন্যবাদ হেৰ ঘৰৰ গৰুকেইটা আহিও ঘৰ সোমালেহি অৱশেষত আপোনাৰহে দেখা দেখি নাই হা কাইলৈ পৰহিলৈ তই মেট্ৰিক দিবি এনেকৈ হ'লে তই পঢ়িব পাৰিবিনে ফেইল কৰিবি তই এনেকৈ থাকিলে জীৱনত একো কৰিব নোৱাৰ নিজৰ মূৰটো নিজেই চুবাইছ হ'লনে সেই একেবোৰ কথাই কিমান নোকোৱানো বাৰু বৰ বেয়া ভাগৰ লাগিছে এইবোৰ কথা কৈ মোৰ ডিষ্টাৰ্বিং থাকিবাচোন দেই হ'ব যা যা ভাত এগাল বাঢ়ি দিম আহি খাই ল'বিহি আইও ৰ তোক দি আছো ৰ বুলি কৈছো নহয় আৰে ৰ'বলৈ কৈছো নে আৰে ৰ তোক আজি ইয়াক আজি লগা কি কৈছ ৰ ই মোৰ পকৰত ঘূৰ মাৰি দিছে চুপ চুপ ঐ ৰচোন আজিলৈ লগৰকেইটাৰ মাজত কাজিয়া লাগি নি বাৰু তহঁতি
ইমান কেলে কাজিয়া কৰিব লাগে তহঁতি ধদুৱা ৰে তহঁতি একদম হা ৰহ বইলা বহচোন বহ আৰু তই বহি থাক কথা তোৰ বাবে ৰৈ আছিলোঁ আমি কেলে ইমান দেৰি ক'ত লগালি কালি ঘৰ যাতে বহুত দেৰি হ'ল গম পাইছনে মায়ে যিটো পিটিলে চালা ক'লা পোকৰ ৰঙা হৈ গ'ল বে আজি পলাই আহিছোঁ মই ঐ পিছা টচ কৰিলে নাই কৰা ঐ টচ কৰ ঐ বনজ্ঞান আহ দুপাল একদম নাচাবি ঐ এইটোত দীপু মাৰ তোৰ আকৌ কি কৰি আছ হেই ক'ত গৌ ছাগলী চাই ফুৰিছে ক'ত গ'ল বে কাম মোৰটো হে নাই একো নাই ঐ খেল আৰম্ভ কৰ প্ৰেমৰে সংজ্ঞা কি বুজি পালো তোমাকে দেখাৰ পৰা হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন হেই অ' মা কি হ'ল অ' মাহীয়ে ফোন কৰিছে এইফালে আহচোন অ' কলকাতাৰ মাহী নেকি অ' মাহীয়ে ফোন কৰিছে লৈ আহিছোন মই পঢ়ি আছো দেচোন দে ফোনটো দে জিগৰ কৰি থাকা হেল্ল' হাইড্ৰজেন হিলিয়াম ভণ্টি ভালনে তোৰ এই অকণমান আঁতৰকৈ চিঞৰ আছো মা কুঁহি হা কুঁহি কুঁহি কি ধুনীয়া নাম বে তাইৰ নামটো শুনাৰ লগে লগে মোৰ হৃদয়খনত কিবা প্ৰেমৰ কুঁহিপাত মেলিব ধৰিছে তই পাগল হলি নেকি কি বকি আছ মেট্ৰিক পৰীক্ষাৰ বাবে কালি ৰাতি মোৰ টোপনি ধৰা নাই মায়ে কৈছে এইবাৰ যদি মই ভালদৰে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিব পাৰোঁ ন মোক 22 ইঞ্চিৰ ডাঙৰ চাইকেল এখন লৈ দিব ফেইল কৰিলেহে নাপাওঁ খালি এনেও ফেইল কৰিবি তই চিন্তা নকৰিবি তই আমি পাছ কৰি যাম কেনেকৈ কৈ আছোঁ ৰ ঐ কথা এটা ভাবিছোঁ কে আমি ইংলিছৰ ক্লাছ কৰিব যাওঁ কে অঁ তই ভাং চাং খোৱা নাইতো বাবাটো জ্বৰ হৈছে নেকি পিছে তই কাৰ ওচৰত টিউশ্যন ল'বি মই চেনী বৰ্ডৰ ওচৰত টিউশ্যন ল'ম বুলি ভাবিছোঁ কি পিছে তই গুডু বোলাটোক নিনিবি আকৌ নাই 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 মই নাযাওঁ নাই নাই মই নাযাওঁ তোৰো লাভ আছে কেনেকৈ কেলে তাইৰ লগত যে ৰশ্মি অঁ তাই যাব ব'ল না প্লিজ দুইটা ভাই যাম ব'ল না আমি পঢ়িব নাযাওঁ নহয় চাবলৈহে যাম এ প্লিজ ব'ল না যাম যাবি যাম আজি আমি ইংৰাজী পঢ়িম আৰু ইংৰাজী পঢ়িম আমি নেৰেশ্যন ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন মই বৰ্ডত লিখি থৈছোঁ তোমালোকে লিখি লোৱা বাইদেউ সোমাব পাৰোঁনে বাইদেউ
আই দেহি ই মোক চিঠি দিবলৈ আহিছে চিঠি লিখি ইমানবোৰ তেজ অপব্যয় কৰাতকৈ হস্পিটেলত দিয়া হ'লে 50 টকা পালিহেঁতেন এইকেইটা ক'ৰ পৰা আহিলে এজনী বাঘিনীজনী এজনী চাইছে চোঁতাই তুমি চিন্তা নকৰিবা মই তোমালৈকে দিয়া হ'ম আমি দুটা বৰ ধুনীয়াকৈ মিলিম ন চেনী বাইদেউ দেখোন ঐ চেনী বাইদেউ চেনেহী বাইদেউ ঐ কালিটো নহয় ন ঐ চেনেহী আজি ধুনীয়া আছিলে ঐ ছোৱালী তীখৰ দেখো একদম কি কৈছ তহঁতি পলা 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 ঐ কি ক'লি তহঁতি ঐ গুৰু পলা পলা ৰ তহঁতক মই মাফ কৰি দিম বুলি ভাবিছোঁ নেকি কি হ'ল জানো বাইদেউ আপুনি যে আমাক মাফ কৰি দিয়া নাই তথাপি বাইদেউ আপোনাৰ ওচৰত কাটৰ অনুৰোধ কৰিছোঁ মই এই কথা নাজানো কিন্তু মই আপোনাৰ কথাটোৰ বাবে বহুত দুখিত বাইদেউ মই আপোনাক গোটেই গাঁৱৰ আগত চেনি বুলি ক'ব নালাগিছিলে বাইদেউ আৰে উঠ বহ জেগাত যা এইটো বাচিলো আজি কোনোমতে দে গুণ 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 বাজিছে ৰাগিনী মন বিৰিণাতে আহি জিৰালাহি চৌদিশে আছা মোৰ বিয়পি প্ৰণয়ৰে বানে বুৰালে লুকাই দুবৰিৰে দলিছাতে হৰিণীয়ৰৰে খেলা তুমি আহি সিঁচি দিলা বুকুত ৰঙা ৰঙা ভাল পোৱা হৃদয়ৰে আছুতীয়া কোণত তুমি থাকা মোৰ প্ৰিয়া তুমি আহি সিঁচি দিলা বুকুত ৰঙা ৰঙা ভাল পোৱা হৃদয়ৰে আছুতীয়া কোণত তুমি থাকা মোৰ প্ৰিয়া অ' মা কুকাৰটো বন্ধ কৰাচোন পঢ়া ডিষ্টাৰ্ব হৈছে মোৰ গম পাইছানে হয় নেকি কুকাৰ বন্ধ কৰি দিলে কি খাবি নিসিজা চাউল এনেকৈ পঢ়াৰ ঢং দেখুওৱা হ'লে ক্লাছ 9ৰ পৰা 10লৈ চুচৰি বাগৰি পাছ নকৰিলিহেঁতেন চুবুৰীয়া মানুহৰ সন্মুখত সকলো নাক কাণ কটালি চাবা এদিন ময়ো এক্সামত টপ কৰি দেখাম চাই থাকা তুমি ধেৎ তেৰি কুকাৰৰ শব্দ শুনি সপোনৰ কুঁহিজনী চিটিটো লগতে উৰা মাৰি গুচি গ'ল